to my YouTube channel Sopun Vlogs and নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি হ'ল গৰু বিহু আৰু আমাৰো গৰু দুজনী আছে। তাৰে গৰু গা ধুৱাম এতিয়া আৰু দেউতাই হেৰি কৰিছে লাও বেঙেনা আৰু দি আছে ধুনীয়াকৈ চাট বাৰী বনাই আছে। দেখুৱাই আছোঁ ৰ'ব ধুনীয়াকৈ চাট বাৰী বনাই আছে ধুনীয়াকৈ এয়া সোমোৱাই আছে দেখিছে ধুনীয়াকৈ। এইটো কি বুলি কয়? এডাল দীঘলতি ইয়াত দুডাল আছে। এডাল হ'ল দীঘলতি, এডাল দীঘলতি বুলি কয় আৰু এডাল হ'ল মাখিয়তী যিটো ফুল আছে এই ফুলকেইটা আছে। চ' সেইটাই এইজনী এইটো এটা পলি এইটো এটা ইয়া তাৰপিছত আৰু এজনী ইহঁতে গা ধুৱাম এতিয়া। আজি বহুত দিনৰ মূৰত লেতেৰা হৈ আছিলে না গা ধুৱাম সেইকাৰণে। আজি সিহঁতৰ বিহু অলপ সিহঁতকে ধুনীয়াকৈ নোৱাই কৰি মই কাম কৰি আছিলোঁ। এইয়া হালধি পিছিলোঁ, এই হালধি চাওক, এই হালধি কি ক'ব, হালধি হ'ব লাগে ৰঙা হৈছে এমাহ বাৰু। দেখিছে সিহঁত দুজনীক আজি গা ধুৱাম। সিহঁতক গা ধুৱাম। এইটো এটা বিয়া দুষ্ট এইটো তাৰ ভিতৰত ধুনীয়াকৈ চাই থাকিব। ইহঁতক গা ধুৱাই কৰি লৈ পথাৰত এৰি দিওঁগৈ। অলপ চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো। বোলে মোবাইলটো লাগে চেলেকিছে চাচোন, চেলেকিছে চাওকচোন দেখিছেনে? অঁ অৱস্থা নাইকিয়া কৰি দিয়ে চেলেকি অৱস্থা নাইকিয়া কৰি দিয়ে দুইটা। দেখিছে এইটো আমাৰ বিংগুটি বুলি কয়, তাক বিংগুটি বুলি মাতোঁ। বলা এতিয়া গা নোধোৱে চালা, তাক আজি গা ধুব লাগিব। সিহঁতক এতিয়া ফুট দিওঁ। এতিয়া দেখিছে এলান্ধু বুলি কয়, এতিয়া পাকঘৰতে থাকে যে সিহঁতক ফুট দিম এতিয়া তাৰা দুইটাকে বলা। গাত খান্দি দিয়ক। পোৱালিটো আছে নহয়, টিকলটো দিব লাগিব। সিহঁতে ভাবিছে আজি ইমান দেৰিকৈ যোৱা নাই দিবলৈ সিহঁতক। চ' গাইছ সোনকালে দিয়া যায় নাই সেইটো কাৰণে ভাবিছে গা ধুম ন আজি, সেইটো কাৰণে বিহু মানে দেৰিকৈ যাব লাগিব। ফাইনেলি সিহঁতক ধুনীয়াকৈ মাহ হালধি সানি ল'লোঁ। মানে মোবাইল ধোৱা মানুহ কোন নাছিলে দেই, সেইটো কাৰণে এতিয়া মোবাইল ধৰিব নোৱাৰিলে আৰু ই মোক পূৰা মানে অশান্তি কৰি ইয়াক কি কৰি দিলোঁ চাওক। গোটেই সোপা অৱস্থা নাইকিয়া কৰি দিলোঁ তাক খালি তাৰ মুখেই মই বদলাই দিম এতিয়া অলপ পিছত। অলপ এতিয়া মটৰ পাইপডাল আনিব লাগিব, কাৰণ মানে পথাৰত গা ধুৱাব নোৱাৰোঁ, পথাৰত ক'তো পানী নাই। ঘৰতে গা ধুৱাই পেলাই লৈ যাব আৰু। এয়া দেখিছে তৰা বান্ধি আছে, মানে বটি আছে নাজানো দেই, ভললৈ ক্ষমা কৰিব। ইয়াত তৰা সোমাই দিছে পঘাত ধুনীয়াকৈ। ইয়াত তৰা এনেকৈ এতিয়া তৰা এতিয়া এইটো গছ কি গছ চিনি নাপাওঁ বাৰু, দেখা নাই বাৰু আজি দেখিছোঁ। আগতে আনিলে মানে মই এইবিলাকত নাথাকোঁতো, সেইটো কাৰণে মানে মই কিমান গম নাপাওঁ। তাৰপিছত ইয়াত দেখিছে কৰি আছে। এইডাল কি বুলি কয়, এইডাল কিবা এটা আছিলে, এইডালে কোবাই যায়। আজিৰ দিনত মানে সিহঁতক এইডালে কোবাই, মানে আচাৰিয়ে নোকোবাই আৰু। অঁ এইডাল গছ কমেণ্ট কৰিবচোন চিনি পাইছে যদি, এইটো পাতটো এইটো কমেণ্ট কৰিব গাইছ। চ' গাইছ আপোনালোকে ভাবিছে চাউণ্ডটো ঘপকৈ কমি গ'ল। চ' চাউণ্ডটো মই নিজে অফ কৰি দিছিলোঁ। কি ভইচটো কাটি দিলোঁ, কাটি দিয়াত কাৰণ মানে আমাৰ মটৰটো বহুত চাউণ্ডেই থাকে, অলপ বেয়া হৈ আছে, গতিকে মানে সেইটো চাউণ্ড গোটেই হৈ থাকে, গতিকে কাটি দিলোঁ। আৰু মই গৰু পোৱালিটোকে মানে গা ধুৱাব পৰা নাই, সি মানে একে জেগাতে ৰখি নাথাকে, ঘূৰি ফুৰে, অ'ত যায় ত'ত যায় এনেকৈ ঘূৰি আছে। দেখিছেনে আপোনালোকে কেনেকৈ ঘূৰি ফুৰিছে?
তো গাইছ গা পা ধুৱাই কৰি হৈ গ'ল আৰু এতিয়া পথাৰলৈ গৈ আছোঁ গৰু দিবৰ কাৰণে আৰু এতিয়া পথাৰতো গৰু দি কৰি মই ধুনীয়াকৈ যাওঁ দোকানৰ ফালে ওলাই যাওঁ আহোঁগৈ একপাক ব'লক ধুনীয়াকৈ গৰুকেইটা দি থওঁ পথাৰ চ' গাইছ সেইখনে পথাৰ ইয়াতে গৰু এইখিনিতে এৰি দিম আৰু গুচি যাবগৈ সেয়াই কি ক'ব এয়া পুখুৰী আছে কিন্তু পানী নাই সেইটো কাৰণে চবেই মানে ঘৰতে গা ধুৱায় আৰু আমিও মটৰতে গা ধুৱালোঁ আৰু ভিডিঅ'টো বেছিকৈ কৰিব নোৱাৰিলোঁ কাৰণ মানে মোৰ কেমেৰা ধৰা মানুহেই নাছিলে আৰু মায়েও কিবা কাম কৰি আছিলে গতিকে মানে অকণমান ধৰি দিলে আৰু তাৰপিছত বাকীখিনি ধৰি দিব নোৱাৰিলে কিবা কাম কৰি আছিলে গতিকে মানে কি ক'ব উপায় নাই সেয়ে অকলে ভিডিঅ' বনালে এনেকুৱা গতি হয় সিহঁতে গৰু এৰি দিওঁ গৰু যাওকগৈ মই ঘৰত যাওঁ এইটো নামঘৰ আমাৰ এইফালে থান এখন আছে তাতে ফাকুৱাত মানে নাম হয় ডাঙৰ নাম হয় আৰু মানে কি এইবাৰ ফাকুৱাত মই মানে একো ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে অলপ অসুস্থ হৈ আছিলোঁ গতিকে ভিডিঅ' কৰিব নোৱাৰিলোঁ চ' এইটো বহুত দিনৰ মূৰত এইটো ভিডিঅ' আহিছে ঐ কোনফালে গৈছে ঘূৰি যা নাই নুশুনে মোৰ কথা নিজৰ মতে যাব ঐ ঘূৰ যা সেইফালে যা নাই গৰু দিব নাহোঁ যে এক্সপিৰিয়েঞ্চ নাই বৌ সেইফালে বৌ হৈ যা আগতে আহিছিলোঁ এতিয়া মানে নাহা হ'লোঁ কামৰ পৰা আহিবই নোৱাৰোঁ কিয় দিনডাল ডিউটিতে যাওঁগৈ ডিউটি যোৱাৰ পিছত কি হয় আৰু ঘৰত আহোঁ সন্ধিয়া টাইমত সেইবিলাক মানে নহয় আৰু ব'লক ধুনীয়াকৈ মই লগ পাই আছোঁ দোকানত মই মানে দোকান যাব লাগিব চ' গাইছ দোকান কিয় যাওঁ মানে এইখিনি দাড়িখিনি দেখিছে গোটেই দীঘল হৈ গৈছে লুকটো অকণমান চেঞ্জ কৰি লওঁ দাড়িখিনি কাটি লওঁ মানে ঘৰত পূৰা গালি দি আছে দাড়ি দীঘল কৰি ৰাখি আছোঁ বুলি একদম মানে পূৰা গালি দি আছে গতিকে বিহু দিন ধুনীয়াকৈ যাওঁ আৰু দাড়ি চুলিকেইডাল কাটি কৰি আহোঁ চুলি নাকাটোঁ চাগে কিন্তু দাড়িকেইডাল কাটি পেলাই ধুনীয়াকৈ আহোঁ চাই লওঁ মই দোকানত গ'লেহে গম পাম কি হয় দাড়ি কাটো নে চুলি কাটো ব'ল ফাইনেলি গা পা ধুই কৰি ৰেডি আৰু দাড়ি কাটি আহিলোঁ দাড়ি কটা তাত মানে ভিডিঅ' নকৰিলোঁ মানুহ বহুত আছিলে আৰু জল্দিকৈ কাটি আহিছোঁ অলপ কাটিছোঁ কি কৰি নাজানো চুলি কাটা নাই কিন্তু চুলি কাটিব লাগিব আকৌ বিয়াত আছে বিয়ালৈ চুলি কাটিব লাগিব গতিকে ব'লক এতিয়া ওলাই যাওঁ অকণমান ক'ত যাওঁ মানে গম নাপাওঁ ব'লকচোন ওলাই যাওঁ মানে কোনফালে যাওঁ গাঁৱৰ ছাইডে যাওঁ এজন আহিছে হ'ব গা পা ধুৱাই নাই ওলাই যায় বোলে ওলাই যাওঁ তাকে বুলি কৈছিলোঁ যে এই মোৰ বেক চাইডে আহিছে ভিউটো ইয়াতে মানে ফটোশ্বুট কৰিম আজিয়ে কৰিম চাগে অলপ পিছত আকৌ আহিমগৈ কাপোৰ চাপোৰ লৈ আহিম ধুনীয়াকৈ ইয়াতে ফটোশ্বুট কৰিম আৰু ইয়াত আহিছে সি মোবাইল টিপি আছে সি ফটো দুখন মাৰিলে বাৰু ধুনীয়াকৈ ভাল লাগিছে আৰু মোবাইলৰ অৱস্থাই নাই কি ক'বা হয়নে নহয় জমনীয়া তো চাই লওক বহি লওঁ এইখিনিতে অলপ টাইম বহি থাকোঁ তাৰপিছত ঘৰত যাওঁ গৈ আকৌ আহোঁ ফাইনেলি আমি এতিয়া ফটো শ্বুটিঙত আহিছোঁ তেনেকৈ তিনিটা আহি আছোঁ ভালকৈ এজনী য'ত আহিছিলোঁ ভালকৈ আহি আছোঁ অকণমান বগা আহিছে চাগে এই কিয়া হোৱা बहुत अच्छा लगता है ऐसा ही এয়া দেখিছে ল'ৰা একদম শ্বুটিঙৰ কাৰণে ফটো শ্বুটৰ কাৰণে একদম ৰেডি হৈ আছে হাই আৰু এটা বান্দৰ ক'ত বহি আছে চাওক হয়তো ই ওপৰৰ পৰা এংগুল ল'ব ইয়াত দেখিছে নেক্সট আমাৰ ফটোশ্বুট কৰিব এতিয়া এজনে মোবাইল টিপি তেতেলী খাই বহি আছে তাকো উঠাম আমি হয় আমাৰ ৰেডি অ'কে ষ্টাৰ্ট কৰি আছোঁ ৰ'বা কেনেকুৱা লাগিছে ফটোশ্বুট কৰি এক্সপিৰিয়েঞ্চ মজা ফাৰ্ষ্ট টাইম অ'কে মই উঠি দিলোঁ আৰু মই আগতে বেলেগক কৰিব কৈছোঁ কিন্তু মই নিজে উঠা নাই এতিয়া মানে মই নিজে উঠিছোঁ কেমেৰামেন ফটো নুঠিলে কি হ'ব সেইটোৱেতো কথা কেমেৰামেনতো ফটো উঠিব লাগিব তাকে এতিয়া গতিকে আছে আৰু তাক দিমগৈ এতিয়া পকৰি তাকো উঠাওঁ যিটো জবস্ত কৰোঁ সি নুঠো গৈ আছে তাকো উঠাওঁ অলপ বিহু বুলি সেয়াই চ' গাইজ ফাইনেলি ফটোশ্বুট মোৰ হৈ গৈছে বৰ্তমান সিহঁতে কৰিব এতিয়া আৰু মই যে আপোনালোকক দেখুৱাই দিছিলোঁ ধনী দূৰৰ পৰা আমাৰ সেই তাতে থানখন আছে বোলে থানখনতে ফটোশ্বুট কৰিলোঁহি এখনেই থান আৰু
ইয়াতে ফটোশ্বুট কৰিলোঁ। আৰু ইয়াতে মানে ফাকুৱাৰ দিনাখন একদম পূৰা ডাঙৰ নাম হয়, আৰু এইবাৰ মই ফাকুৱাত ভিডিঅ' কৰিব নোৱাৰিলোঁ, মোক গম পাইছেই কি হৈ আছিলে আৰু উঠনি কৈছোঁৱেই। আৰু গতিকে এইখনে থান, আৰু এনেকৈ কৰিয়ে আজি গৰু বিহুৰ উৰুকা আমাৰ কাৰণে, আৰু কাইলৈ মানুহৰ বিহু। এনেকৈয়ে ভিডিঅ'টো শেষ কৰিছোঁ। আৰু সকলোৱে কৈ দিয়া সকলো অসমবাসীলৈ আমি বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এইফালে তেতেলী পাৰি আছিলোঁ, ইয়াত তেতেলী গছ আছে এইজুপি। ব'লা তেনে বাই বাই। চ' ভিডিঅ' যদি চাই ভাল পালে লাইক এণ্ড কমেণ্ট। থেংক ইউ।